হে গাইজ, স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি বনাম মেষ্টা টেঙা পাতৰ লগত আপোনাৰ কেঁকোৰা। কেঁকোৰাটো সকলোৱে চিনি পাই চাগে। কেঁকোৰা আমাৰ গাঁৱলীয়া ভাষাত আমি কেঁকোৰা বুলি কওঁ। তো সেয়েহে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে চাই যাওক ভিডিঅ'টো কেনেকৈ বনাব পাৰি। আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নবনাওঁ, একদম ইজি কৰি আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ হ'ল মেষ্টা টেঙাৰ বাৰী, চাই ল'ব পাৰে। আমি গাঁৱলীয়া মানুহ, আমাৰ মানে গোটেইখিনি যোগাৰ ঘৰতেই থাকে। এই চাই লওক মেষ্টা টেঙা। এয়া হৈছে আমাৰ কেঁকোৰা, চাব পাৰে। তো এইখিনি আমি এতিয়া গোটেইখিনি চাফা কৰিম। চাফা কৰি পিনে আপোনালোকক দেখাই আছোঁ। এনেকৈ ধুই ল'ব কেঁকোৰাখিনি প্ৰথমতে, কাটি কিনে আকৌ কাটিব লাগিব, কিন্তু আমি এতিয়া দেখাই আছোঁ আপোনালোকক। প্ৰথমতে চাফা কৰি আপোনালোকে কেঁকোৰাখিনি ধুই ল'ব। আহক কেনেকৈ বনোৱা হয় সেইখিনি চাই লওঁ। এতিয়া আমি তেল দিম। এই তেল দিছোঁ, আমি গোটেইখিনি কাটি লৈছোঁ এনেকৈ। আৰু আমি যিখিনি মছলা ইউজ কৰিছোঁ, যিখিনি আদা নহৰু, অকল আমি লোকেল বস্তুহে ইউজ কৰিছোঁ, এনেকুৱা বাহিৰা মছলা বা তেনেকুৱা একো ইউজ কৰা নাই। আৰু এইটো হৈছে চাউলৰ গুড়ি। চাউলৰ গুড়ি দিয়াৰ ৰিজন এইটোৱে হৈছে যে চাউলৰ গুড়িটো দিলে আপোনাৰ গ্ৰেভি হোৱাত মানে গ্ৰেভি হয় আৰু ভাল হয় খাবলৈ। তো সেইটো কাৰণে দিছোঁ। এতিয়া আমি হালধি দিম। চাই লওক, হালধিখিনি আগত দিব লাগিব। অকণমান হালধিখিনি লাৰি দিব লাগিব। তাৰপিছত যিখিনি পেষ্ট বনোৱা হৈছে, যিখিনি মানে পিঁয়াজ চিয়াজ কটা হৈছে, সেইখিনি দি দিব লাগিব। পিঁয়াজখিনি অকণমান ভাজি কিনে ভাজি ল'ব লাগিব। তাৰপিছত আমি দি দিম এতিয়া আদা যিখিনি বটা হৈছিলে, আদা নহৰু। চাই থাকক কেনেকৈ বনোৱা হয় কেঁকোৰা। একদম ইজি ষ্টেপ হয়। আপোনালোকে যদি ফ'ল' কৰিব বিচাৰে, ফ'ল' কৰি পিনে বহুত ইজিলি আপোনালোকে কেঁকোৰা বনাব পাৰিব। আমি চাউলৰ গুড়ি যিখিনি ব্যৱহাৰ কৰিছোঁ, সেইখিনি নহ'লেও আপোনালোকে ইজিলি বনাব পাৰিব, যেনেকৈ আমি বনাইছোঁ। চাউলৰ গুড়িখিনি দিয়াৰ ৰিজন হৈছে যে আপোনাৰ গ্ৰেভি মানে ভাল হয় আৰু টেষ্টটো অকণমান বেলেগ হয়। তো সেইটো কাৰণে চাউলৰ গুড়ি দিয়া হৈছে। যদি আপোনালোকৰ লগত চাউলৰ গুড়ি নাথাকে, তথাপিতো আপোনালোকে ইজিলি বনাব পাৰিব। এতিয়া চাওক, আমি কেঁকোৰাখিনি দি দিছোঁ, যিখিনি কেঁকোৰা কটা হৈছিলে। আৰু কেঁকোৰা আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও ভাল। আপোনালোকে যদি কেঁকোৰা পায় বা কেঁকোৰা আপোনালোকে খায়, তো তেনেহ'লে যথেষ্টখিনি আপোনালোকৰ দেহৰ কাৰণে ভাল হয়। তো আমি গাঁৱলীয়া মানুহ হিচাপে আমি কেঁকোৰা বা কুচিয়া এইবিলাকতো আমি মানে খায়ে থাকোঁ। তো সেয়েহে আপোনালোকেও খাওক। যিমান কিনা বস্তু খাব, যিমান আৰ্টিফিচিয়েল বস্তু খাব, সিমানে আপোনালোকৰ দেহৰ কাৰণে ক্ষতি হয়। সেয়েহে যিমান পাৰে আপোনালোকে গাঁৱলীয়া বস্তু খাওক আৰু সুস্থ থাকক সকলোৱে। এয়া চাওক, ভাজিখিনি আমাৰ প্ৰায় ভাজি হৈ গৈছে। এতিয়া আমি টেঙাখিনি দি দিম। টেঙা পাত যিখিনি আছিলে, এয়া চাওক, আমাৰ গোটেইখিনি বস্তু আমাৰ ঘৰৰ হয়। আপোনাৰ কেঁকোৰাখিনি উঠাই অনা হয়। যদিও উঠাই অনা হয়, তথাপিও আমাৰ গাঁৱৰ বিলৰ পৰা উঠাই অনা হয়, কিনি অনা বা তেনেকুৱা একো নহয়। এয়া চাওক, এইখিনি অকণমান লাৰি দিয়াৰ পিছত টেঙাখিনি আপোনাৰ চাই যাব কেনেকুৱা হয়। এতিয়া আমি নিমখ দি দিম। নিমখ দি দিব আপোনালোকৰ কোৱাণ্টিটি হিচাপে দি দিব, আমি যিমানখিনি লাগে আপোনালোকে। মই সদায় কওঁ, আপোনালোকৰ যিমানখিনি গ্ৰেভি আপোনালোকৰ আৱশ্যক, সিমানখিনি আপোনালোকে দি দিব নিমখ। বা আপোনালোকে বেছি খায়, কম খায়, যিহেতু নিমখ বেছি খাব নালাগে বাৰু, সেয়েহে আপোনালোকৰ টেষ্ট অনুযায়ী আপোনালোকে নিমখটো দি দিব। আৰু যিমান পাৰে বাহিৰা মছলা বা বাহিৰা বস্তু ব্যৱহাৰ কৰা অকণমান কমাই দিয়ক। সুস্থ থাকিব তেতিয়াহ'লে বেছি। আপোনালোকৰ জীৱনটো আৰু দুদিন, মই ভবাত 2 দিন আকৌ দীঘলীয়া হৈ যাব। তো সেয়েহে বাহিৰা বস্তু অকণমান ইউজ কৰা কমাই দিয়ক। এতিয়া আমি চাউলৰ গুড়িখিনি দি দিম। যিখিনি চাউলৰ গুড়ি আছিলে সেইখিনি দি দিম। এতিয়া চাই যাওক আপোনালোকে, একদম দেখিবলৈ গাখীৰৰ নিচিনা লাগিছে, কিন্তু এইটো চাউলৰ গুড়ি হয়। এতিয়া চাওক, আমি পানী দি দিছোঁ অকণমান পানী দি অকণমান টাইম বইল কৰিব লাগিব। তাৰপিছত আমাৰ আঞ্জাটো আপোনাৰ ৰেডি হৈ যাব। চাই যাওক। সেয়েহে আমাৰ ভিডিঅ'টো চাই যদি অকণমানো ভাল পায়, আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আপোনালোকে কমেণ্ট বা তেনেকুৱা কৰিলে আমাৰো ভাল লাগে বা আমাৰো অকণমান সাহস বাঢ়ে যে আমি আকৌ আগুৱাই যাব পাৰিম বুলি পিনে। তো সেয়েহে আপোনালোকে অকণমান ছাপোৰ্ট দেখাওক, তো আমিও তেতিয়াহ'লে আগবাঢ়িব ট্ৰাই কৰিম।
আমি ঢাকি দিম ঢাকনিখন অকণমান টাইম বইল কৰিম এতিয়া আমি এতিয়া চাই যাওক আমাৰ আঞ্জাটো প্ৰায় হৈ গৈছে এয়া চাওক হৈ গৈছে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইয়াতে সামৰণি মাৰিম তো যিমানসকল ভিউৱাৰ্ছে চাই আছে সকলোকে ধন্যবাদ থাকিল আগন্তলৈ আকৌ ভিডিঅ' আহিব নতুন নতুন ভিডিঅ' আনিম ভাল ভাল ভিডিঅ' আনিম আপোনালোকে চাই যাওক ছাপোৰ্ট কৰক সকলোৱে থেংক ইউ